অসমবাসী ৰাইজ বুকুত হাত থৈ গৌৰৱেৰে কওক আমি অসমীয়া নহওঁ দুখীয়া আমাৰ অসম সবাতোকৈ ধুনীয়া কি আছে নহয় কি নাই আমাৰ অসমত অন্য ৰাজ্যত অধিকাংশ মানুহৰ কৰ্মৰাজিৰ ফলতেই বিশ্ব অভিলেখ গঢ়া দেখা পাওঁ কিন্তু আমাৰ অসমত মানুহৰ কথা বাদেই দিছো ইয়াৰ প্ৰকৃতিৰ শক্তিয়ে ইমান বেছি যে আমাৰ অসমতে ওলোৱা ভোট জলকীয়াই আজি গ্ৰিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম লিখি থৈছে পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়াটো আমাৰ অসমতেই পোৱা যায় চিন্তা কৰক আমাৰ জলকীয়াৰ পাৱাৰে যদি ইমান বেছি তেনেহলে আমি মানুহবোৰ বাৰু কিমান শক্তিশালী আমাৰ জলকীয়াৰ জ্বলা যিমান ইয়াৰ মানুহবোৰৰ কিন্তু মৰম সিমান ইয়াত জাতি ধৰ্মক বিভেদ কৰা নাযায় ইয়াত এটা জাতিয়ে ইটো জাতিক ভাই ভনীৰ চকুৰে চোৱা দেখা যায় সেইখনেই আমাৰ অসম পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী আৰু পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ দুইটাই কিন্তু আমাৰ অসমতে পোৱা যায় গতিকে আমাৰ অসমত কি নাই এশিঙীয়া গড় যিটো চাবলৈ বিশ্বৰ দূৰ দূৰণিৰ পৰা বিভিন্ন পৰ্যটক আহে সেই এশিঙীয়া গড় কিন্তু আমাৰ অসমতে আছে অসমীয়া হিচাপে আৰু কিমান গৌৰৱ লাগে সুখতেই হওক বা দুখতেই হওক ঘৰতেই হওক বা বাহিৰতেই হওক চাহ একাপ কিন্তু আমি সকলোৱে খাওঁ কিন্তু গৌৰৱৰ কথা এয়াই যে এই চাহ উৎপাদনৰ ক্ষেত্ৰতো আমি আমাৰ অসমখনকেই কিন্তু নাম্বাৰ 1ত দেখা পাওঁ কৈ শেষ কৰিব নোৱাৰি আমাৰ এই অসমখনৰ কথা আৰু বহুত আছে পাছত কম কেতিয়াবা এতিয়া মই আপোনাক নকওঁ যে এই ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক কিন্তু এজন অসমীয়া হিচাপে আপুনি নিজক লৈ গৌৰৱ কৰক জয় আই অসম